শ্ৰদ্ধাৰ শিক্ষকসকল নগাঁও ডিজিটেল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব। আপুনি যদি এইটো ভিডিঅ'ত এটা লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিব, কিয়নো আপোনালোকৰ এটা লাইকে এনেধৰণৰ লেটেষ্ট আপডেটবিলাক আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ আগ্ৰহিত কৰি তোলে। আৰু যদি আপুনি এনেধৰণৰ লেটেষ্ট আপডেটবিলাক আগতীয়াকৈ পাব বিচাৰে তেন্তে এই চেনেলখন ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, পলম নকৰি আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ প্ৰশ্নৰ উত্তৰত প্ৰথম প্ৰশ্নটো যেটো কৈছিলোঁ যে শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ কাম কিমান দূৰ আগবাঢ়িছে, এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে যেটো উত্তৰ দিলে যে 134খন মহাবিদ্যালয় প্ৰাদেশিকৰণৰ ব্যৱস্থা হৈছে আৰু সেইমতে 110খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 104খন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু তাৰ লগতে নিম্ন প্ৰাথমিক বিদ্যালয় 5556 আৰু উচ্চ প্ৰাথমিক বিদ্যালয় 2298 এইখিনিৰ কাম এইখিনিৰ ইতিমধ্যে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু এই কথাটো 2017 চনত বিলখন পাছ হোৱাৰ পিছৰ পৰাই আচলতে এতিয়ালৈকে স্ক্ৰুটিনি আৰু পৰ্যায় চলি আছে আৰু প্ৰত্যেকবাৰ সদনত যেতিয়া প্ৰশ্নটো উত্থাপন হয় এই প্ৰক্ৰিয়াটো ইমান দূৰ আগবাঢ়িছে, অতি সোনকালে হৈ যাব এনেধৰণৰ উত্তৰবিলাক পাই থাকোঁ। কিন্তু এতিয়ালৈকে এটা টাইম বাউণ্ড আমি এটা বিচাৰিছিলোঁ যে আচলতে কিমান দিনৰ ভিতৰত প্ৰাদেশিকৰণখিনি হ'ব। অধ্যক্ষ মহোদয়, এই প্ৰাধিকৰণৰ প্ৰক্ৰিয়াটো লেহেমীয়া হোৱাৰ কাৰণে বহু শিক্ষক ইতিমধ্যে ৰিটায়াৰ্ড হৈয়ে আছে আৰু প্ৰাধিকৰণ হ'লেও অধিকাংশ শিক্ষক তেওঁলোক টিউটৰ হ'ব, ৰেগুলাৰ টিচাৰ নহয়। কিন্তু তেওঁলোকে ভাবিছিল যে আমি ৰিটায়াৰ্ড হোৱাৰ আগতে অন্তত 2-এবাৰ হ'লেও আমি দৰমহা পাই শিক্ষক হিচাপে আমি যাতে আমি ৰিটায়াৰ্ড হ'ব পাৰিলোঁ হয়। কিন্তু যিমানেই দেৰি হৈ আছে, টিচাৰসকল ৰিটায়াৰ্ড হৈ আছে, তেওঁলোকতো এনেও পেঞ্চন নাপায় যিহেতু টিউটৰ হ'ব। তথাপিও এটা আত্মসন্তুষ্টি যে সোনকালে হৈ গ'লে কামটো তেওঁলোকে 2-এবাৰ হ'লেও টিউটৰ হিচাপে হ'লেও কিবা এটা পাৰিতোষিক পায়, এটা সন্তুষ্টিলৈ যাব পাৰিলে হয়। গতিকে মই মন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই চলিত বিত্তীয় বছৰতেই প্ৰাদেশিকৰণখিনি কৰিব পৰা যাব নেকি, বা শিক্ষকসকলে যিটো হতাশাত ভুগিছে হতাশাৰ পৰা মুক্তি দিব পৰা কিবা কৰিব পৰা যাব নেকি, এই বিষয়ে এটা যাতে স্পষ্টীকৰণ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকীয়ে উল্লেখ কৰাৰ দৰে এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আৰু কিমান ক্ষীপ্ৰ কৰিব পৰা যায় তাৰ বাবে আমিও পদক্ষেপ হাতত লৈছোঁ আৰু আশা কৰিছোঁ যে এই বিত্তীয় বৰ্ষৰ ভিতৰতে আমি এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰিম। মাননীয় অধ্যক্ষ মহোদয়, ইয়াতে আৰু এটা মোৰ প্ৰশ্ন আছিলে যে যিটো ইছ্যু ডেট আৰু এফেক্ট ডেট লৈ যিটো এটা কণ্ট্ৰভাৰ্চি চলি আছে, অধ্যক্ষ মহোদয় আপুনি নিজেও জানে, এইটো লৈ আমি এই সদনতো কেইবাবাৰো আমি এটা দাবী কৰিছিলোঁ যে আচলতে 1995 পৰা 2005 চনলৈকে ৰিকগনিশ্যন বন্ধ আছিলে। যেতিয়া খুলি দিলে 2005 চনত, তেতিয়া সকলো স্কুলে একেলগে এপ্লাই কৰিলে তেওঁলোকক এইখিনি আমি জানো সবে প্ৰশ্ন কৰক। তাৰপিছত হ'ল কি, একেলগে এপ্লাই কৰাৰ পিছত আচলতে একেলগে বহুত স্কুল জমা হৈ গ'ল। গতিকে ষ্টেপ বাই ষ্টেপ কৰোঁতে অফিচে কিছুমান 116ৰ আগতেই দিলে। এইখিনি আমি জানো, আপোনাৰ প্ৰশ্নটো কৰক। নাই, সেই কথাটোৱে কৈ আছোঁ। গতিকে যিখিনি হয়তো কৰোঁতে কামটো 116ৰ পিছত হৈ গ'ল, কিন্তু একেলগে এপ্লাই কৰিছিল আৰু উইথ এফেক্ট এইটো আগত দিছে এফেক্ট ডেটটো, আৰু সেইটো কাৰণে এতিয়া যিবিলাক বিদ্যালয় বঞ্চিত হৈছে বাকী সকলো তেওঁলোকৰ মাটি বাৰী অন্যান্য সকলো ক্ৰাইটেৰিয়া ঠিক, চৰকাৰে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই বুলি মন্ত্ৰী মহোদয়ে উত্তৰ দিছে। কিন্তু আমি ভাবিছোঁ যে যদি পুনৰবাৰ বিবেচনা কৰে যে এইটো চৰকাৰে এটা সিদ্ধান্ত যাতে দিয়ে, এই ক্ষেত্ৰত এটা অনুৰোধ কৰিছোঁ। আৰু তাৰ লগে লগে যিটো কলেজৰ যিসকল ফ'ৰ্থ টিচাৰ, এই ফ'ৰ্থ টিচাৰসকলৰ কাৰণে 150 নাম্বাৰ অফ ষ্টুডেণ্টছ ইন 6th ছেমিষ্টাৰ, এইটোহে আচলতে বিলখনত আছে। এইটো টিচাৰসকলে কৈছে যে ইংলিছ আছামিজৰ কাৰণে ধৰিছে 2nd ছেমিষ্টাৰ, বাকী ছাবজেক্টৰ কাৰণে 6th ছেমিষ্টাৰ। মেজৰ ছাবজেক্টত 6th ছেমিষ্টাৰত 150 ষ্টুডেণ্ট নাথাকে। গতিকে এইটো কৈছে ইংলিছ আছামিজ যিহেতু 2nd ছেমিষ্টাৰ ধৰা হৈছে, বাকী ছাবজেক্টবিলাকো 2nd ছেমিষ্টাৰ ধৰিলে তেতিয়া এটা ইউনিফৰ্ম হয়। এই কথাটো যাতে বিলত সংশোধনীটো আনে, এইটো মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, তেখেতে কোৱাৰ লেখীয়াকৈ যিটো ইছ্যু ডেট আৰু এফেক্ট ডেট সেইটো যুক্তি আছে, যথেষ্ট যুক্তি আছে এই কথাটোত। আমি এই ক্ষেত্ৰত ফিনান্সিয়েল ইমপ্লিকেশ্যন কি হ'ব পাৰে এই গোটেইখিনি চালি জাৰি চাই আমি এইটো এটা এমেণ্ডমেণ্ট আনিবৰ কাৰণে আমি প্ৰচেষ্টা আৰম্ভ কৰিছোঁ আৰু এইটো খুব সোনকালে হ'ব লাগে। এইবাৰ আনিম বুলি আশা কৰিছিলোঁ, কিন্তু এইবাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। আৰু যিটো এখেতে কৈছে যে আমাৰ
কলেজ টিচাৰ্ছৰ মেজৰ আৰু জেনেৰেল ছাবজেক্টৰ সেইটোৱে নহয় জানো মেজৰ বেলেগ আৰু বেলেগ ছাবজেক্টৰ বেলেগ হৈ গ'ল সেই ক্ষেত্ৰত কথাটো আমি চাম কিন্তু কিছু ক্ষেত্ৰত আমাৰ অসুবিধাও হৈছে যে এনেকুৱা হৈছে যে কলেজ শিক্ষক এজন আমি নিযুক্তি দিছোঁ কিন্তু সেই বিষয়টোত হয়তো ক'ৰবাত দুজন বা তিনিজনহে ছাত্ৰ থাকে কিছু এনেকুৱা বিষয় আছে গতিকে এই ক্ষেত্ৰত আমাৰ কিছু অন্য বিত্তীয় হওক বা অন্যান্য ক্ষেত্ৰত অসুবিধা আছে তথাপি এই ক্ষেত্ৰত আমি এইটো বিষয়টো আমিও আমাকো বিভিন্ন শিক্ষক সংগঠন বা অন্যান্যসকলেও আমাক এইটো সংক্ৰান্ত তেখেতসকলে আমাৰ ওচৰত আবেদন দিছে আৰু এই গোটেই বিষয়টো বিচাৰ্য হৈ আছে আৰু বিচাৰ্য খুব কম সময়ৰ ভিতৰত কৰিবলৈ প্ৰচেষ্টা কৰিম ৰমেন কলিতা বন্ধুসকল আশা কৰোঁ আজিৰ এই ভিডিঅ'টো ভালকৈ বুজি পাইছে যদি ভিডিঅ'টো ভাল পায় আপোনালোকক বেলেগক শ্বেয়াৰ কৰি জনাই দিবলৈ নাপাহৰিব